গুড মৰ্নিং সকলোকে আৰু মুখখন নেদেখো এতিয়াই কাৰণ গমে পাই হৈ উঠাৰ পিছত কেনেকুৱা হয় আৰু এইফালে তাৰপিছত যিমান সোনকাল উঠিম ভাবিছিলোঁ ইমান সোনকাল উঠিব নোৱাৰিলোঁ অকণমান দেৰিকৈ সাৰ পালোঁ তাৰপিছত এতিয়া ভাবিলোঁ যিহেতু উঠি খোজ কাঢ়িম বুলি ভাবিছিলোঁ আজি অকণমান 1 তাৰিখ বুলি সেইকাৰণে এতিয়া হেপী নিউ ইয়াৰ টিকু টিকু হেপী নিউ ইয়াৰ এইফালে মায়ে আমাৰ লাগি গৈছে আৰু মই অকণমান বাহিৰত যাওঁ সেয়া সেয়া দৌৰিছে মোৰ মাতটো শুনাৰ লগে লগে মানে একদম দৌৰ দিব মানে ই অকলে এই বুকুলো কি ঠাণ্ডা মাখাত বাহিৰত কি ওলাই আহিছা আহিছে ৰাম কি হেপী নিউ ইয়াৰ পুতু হেপী নিউ ইয়াৰ কি আছো তোক আৰু কাবাই লৈ গৈছিল না কালি না হেপী নিউ ইয়াৰ চোনা হেপী নিউ ইয়াৰ মৰম দিছে মোৰ কুকুৰ দুটা আহি গৈছে গুটুলা আমার গুটুলু নাই ওকে ঠান্ডা লাগতে এতে বহিব ভালো খায় সোনা ইফালে যে আছে রোদ দিয়া নাই যে পিছত আহিবি বল চ বকলো আই বকলো এই যে আমি উঠাই আনছো আৰু এয়া মোৰ নমোখিনিক গোটেইখিনিক ধুনীয়াকৈ পূজা কৰি ল'লোঁ একেবাৰে আজি দেখুৱাই দিছোঁ এয়া ধুনীয়াকৈ পূজা কৰি ল'লোঁ হ'ব পিছত খাম এতিয়া আমি ৰাতিপুৱাৰ অকণমান আহাৰটো গ্ৰহণ কৰোঁ ৰাতিপুৱা অকণমান ভাত খাই লওঁ তাৰপিছত আমি দুপৰীয়া হ'লে কিবা কিবি খাম কি খাম দেখাম আনিব যাম নহয় ক'ত খাম কি খাম নাই আৰু এতিয়া অকণমান বহিছোঁ বাবা খোজকাঢ়িছে এয়া টিকু আছে এয়া টিকু পিছফালে আৰু আমি এয়া আমাৰ পুকুলুক এইটো বান্ধি দিলোঁ আজি নিউ ইয়াৰ বুলি সি আমাৰ লগতে আছে আৰু এতিয়া দুটামান বস্তু লৈ আহোঁ অকলে আৰু এয়া আমাৰ আজি পিকনিক এইফালে এইবোৰ আৰু এইবোৰ চব ৰেডি কৰি লৈ আহিছোঁ এইয়া চব ৰেডি আৰু এইফালে বাবা এতিয়া খানাবোৰ খোলোঁ আৰু কি আনিছোঁ গম নাপায় ভালকৈ আজি ৰেষ্ট মানে এয়া গাৰু সেইফালে ব্লেংকেট সেইবোৰ মানে শুম আৰু আমি খাই লৈ পিছত আৰু এতিয়া
এটা এটা কৰি চব মায়ে ৰেডি কৰিব মানে এটা এটা কৰি এইটো মোবাইল চবাইল লাগিব মানে সেইকাৰণে লৈ আহিছোঁ আজি ইয়াতে থকাৰ প্লেনিং আৰু আমাৰ এইফালে আমি মানে এইবোৰত খাম অঁ এইখন তুমি লোৱা এখন তাৰপিছত বাবাক মানে ভালখনত দিছোঁ আৰু আমি মানে বেয়াখনত খাম এইটো তলত হেৰি ল'লে ভাল আছিল নালাগিবি হ'ব চলি যাব চলিব এতিয়া কি খাওঁ কি নাখাওঁ মোৰতো বেয়া লভ লাগিছে মানে একদম খাওঁ 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 তাৰমানে লাগিছে আগত খুলি ৱাহ 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 আইঅ কি ধুনীয়া লাগিছে অ দেখাত আইঅ ইটো আগত হ'ব নেকি দিয়া এইটো অলপ অলপ দিয়া এইটো থাকক এইচ ৱাহ বাপৰে বাবা সেইফালে সেইকাৰণে মা আৰু মই মানে এইফালে আহি গ'লোঁ এতিয়া খাম আৰু ধুনীয়াকৈ এইটো এইফালে আছে অৱশ্যে এনেকৈ মা আৰু মই কভাৰ কৰিছোঁ আৰু এটা খোলো নেকি এইটো লাগিব নেকি তোমাৰ অঁ সেইটো লাগিব এইটোত আছে স্পেচিয়েল বস্তু মানে বেয়া আজি দবাইছোঁ মানে বাবাক আৰু মানে একেবাৰে মানে উফ এয়া দেখিছে নহয় কেমেৰা একদম সন্মুখত দেখাওঁ এয়া চিকেন পকৰা মই এটা খাওঁৱে দে আজি মানে মক ৰেচ আপোনালোকে লওক হেপী নিউ ইয়েৰ বঢ়িয়া হৈছে হেপী নিউ ইয়াৰ এইফালে মানে আৰু এটা বস্তু আছে নিমখটো লাগবই দে মানে ওপৰত খালে কি হয় এনেকৈ মানে ঘৰৰ পৰা হঠাতে কিবা এটা মনত পৰি যায় আৰু আনিব লাগে অঁ কিবা কিবি ৰৈ যায় আনিব লাগে ঠিকে আছে একো নাই চিকেন পকৰাটো বঢ়িয়া ধুনীয়া হৈছে কাটি দিলে এনেকৈ কাটি খাব পাৰিব এতিয়া নেদেখালা কি আনিছা এয়াৰ মোংলাই মই খাই বহুত ভাল পাওঁ মই আনিছোঁ এইখিনি পৰি ৰেষ্টুৰেণ্টৰ পৰা তাত হোম ডেলিভাৰীও হয় মানে হোম ডেলিভাৰী হোৱা কথাটো মানে আগতে গম পোৱা নাছিলোঁ আৰু নহৈছিল বুলিয়ে শুনিছিলোঁ এতিয়া হয় গতিকে এতিয়া ধুনীয়াকৈ অৰ্ডাৰ দিম আৰু মাজে মাজে যিহেতু আজি 1 তাৰিখে আমি আৰম্ভ কৰিলোঁ সেইকাৰণে হৈ থাকিব আৰু এয়া বিৰিয়ানী চিকেন বিৰিয়ানী এইফালে মোংলাই মানে 50-50 কৰিলোঁ ন চবে সেইকাৰণে এনেকুৱা মোংলাইৰ লগত এয়া চব্জি এয়া চিকেন পকৰা এইফালে চালাডটো আমাৰ ঘৰতে আৰু এইটো যে মই কালি আনিলোঁ মিঠাইটো বাবা আনিলে কেকটো মই কালি আনিলোঁ খাম অলপ পিছত এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো এনজয় কৰক আৰু এয়া খতম ইয়াতে অকণমান আছে ৰাতি সন্ধিয়া ইয়াতে অলপ আছে আৰু এইটো এটা পিচ থাকিল বাকী এইখিনি আমাৰ পুকুক দিম এইখিনি নহয় এইখিনি ইফালৰখিনি ভাত আছে ভাত দি সানি দি দিম কেনে লাগিল ভাল লাগিল বহুত 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 ভাল লাগিল থেংক ইউ আৰু মইতে বাবা পইচা এটা দিছেহে মইহে আনছো মানে আগত পইচা তাৰপিছত কাম তাৰপিছত তোমাকো থেংক ইউ দিলোঁ কাৰণ মোৰ আজি আৰাম ভাত চাত বনাব নালাগিল এনেকৈ আৰামত মাজে মাজে খুৱাবা আৰু তখন ভাল লাগিব বাবা এনেকা দিলেহে নহয় হ'ব এয়া ভাত খাইছে ভাত খোৱাৰ পিছত পানী খাইছে আৰু এইটো বহি আছে ভাত খাইছে অকণমান এতিয়া আমি শুই গ'লোঁ কাৰণ পিকনিক খাব গ'লে অলপ ৰেষ্ট ল'ব লাগে সেইকাৰণে আমি ঘৰতে খাই লৈ ছাতৰ ওপৰত খাই লৈ আৰু ছাতৰ ওপৰতে শুই দিলোঁ ওপৰত একদম মুকলি মুক্ত আকাশ মুক্ত মানে আজি মানে 1 জানুৱাৰী সেইকাৰণে মানে পূৰা এনজয় কৰিছোঁ মাইণ্ডত খাইছোঁ মানে একদম আকাশত মানে একদম বিন্দাছ আকাশৰ তলত আৰু খাই লৈ সেই আমাৰ কি
মেলিবই পৰা নাই ৰ'দৰ কাৰণে বা। আৰু সকলোকে নৱবৰ্ষৰ আকৌ এবাৰ বহুত বহুত শুভেচ্ছা। আৰু ভিডিঅ'টো চাওঁ, যদি দীঘল মানে আৰু কিবা দিব লগা থাকে তেতিয়া দিম, আৰু নহ'লে আৰু আমি ভিডিঅ'টো ইয়াতে শেষ কৰিম ন সকলো। এদি টাটা বাই বাই দিয়া। এদি ইছৰাম। গতিকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই বাই।